আজি বনাইছিলোঁ ৰাজমা চাৱল। আহকচোন ভিডিঅ'টো আপোনালোকক দেখাওঁ। নমস্কাৰ সকলোলৈ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে মই এবাটি ৰাজমা লৈ লৈছোঁ। ৰাজমাখিনি মই ৰাতিয়ে ভিজাই থৈ দিছোঁ, কাৰণ ৰাতি ভিজাই থৈ দিলে ধুনীয়াকৈ ভিজি থাকে। তাৰপিছত ৰাতিপুৱা মই ৰাজমাখিনি দেখিলোঁ ধুনীয়াকৈ ফুলি আছে। এয়া দেখিছে, ৰাজমাখিনি ধুনীয়া ফুলি আছে, আৰু যিমানে ফুলে সিমানে ধুনীয়াকৈ সিজোৱা যায়। তাৰপিছত মই এটা ডাঙৰ বাটিত এনেকৈ ৰাজমাখিনি ওলাই ল'লোঁ, আৰু ৰাজমাখিনি মই এতিয়া ভালদৰে ধুই ল'ম। দুবাৰকৈ মই এনেকৈ ধুনীয়াকৈ ধুই লৈ লৈছোঁ। ধুই কেনে ৰাজমাখিনি আকৌ বাটিটোত উঠাই লৈছোঁ। ইয়াৰে পাছত মই কুকাৰ এটাত ৰাজমাখিনি সিজাই ল'ম। ৰাজমাখিনিত অলপমান মই পানী দি দিছোঁ। কুকাৰৰ ঢাকনিখন মাৰি গেছত মই কুকাৰটো বহাই দিছোঁ। ইয়াৰে পাছত মই ৰাজমাহত দিবলৈ বিলাহী, পিঁয়াজ আৰু আদা নহৰুখিনি অলপমান বটি ল'ম। এইখিনি বটা হৈ গৈছে। তাৰপিছত 2-3টা চিটি অহাৰ পাছত মই নমাই দিছোঁ, আৰু এয়া ধুনীয়াকৈ ৰাজমাখিনি সিজি গৈছে। খৰাহী এটাত ধুনীয়াকৈ মই ওলাই লৈ লৈছোঁ। ইয়াৰ পাছত কেৰাহী এটাত মই অলপমান তেল দি দিছোঁ। ইয়াৰে পিছত মই দি দিম গোটা গৰম মছলা আৰু অলপমান জিৰা, আৰু ইয়াতে 2টা শুকান জলকীয়াও দি দিছোঁ। ইয়াৰ পাছত এইখিনি ভাজি ল'লোঁ অলপমান। ইয়াতে দি দিছোঁ হালধি, মিট মছলা, জলকীয়াৰ গুড়ি আৰু ধনিয়াৰ গুড়ি, আৰু সোৱাদ অনুযায়ী ইয়াতে মই নিমখ দি দিছোঁ। তাৰপিছত এইখিনি অলপমান লাৰি দিম, আৰু অকণমান চিকেন মছলা দি দিছোঁ। তাৰপিছত বটি লোৱা আদা নহৰু, বিলাহী, পিঁয়াজখিনি মই ইয়াতে দি দিছোঁ। তাৰপিছত এইখিনি অকণমান মই এনেকৈ ভাজি ল'ম, যাতে আদা নহৰুৰ গোন্ধটো নাথাকে। মছলাখিনি ভাজি লোৱাৰ পিছত যেতিয়া ভাজা হৈ যাব, তাৰপিছত মই ইয়াতে ৰাজমাখিনি দি দিম। ৰাজমাখিনি ইয়াতে দি দিছোঁ মই। তাৰপিছত এইখিনি অলপমান ধুনীয়াকৈ মছলাখিনি যাতে লাগি যায় অলপমান ভাজি ল'ম। তাৰপিছত ইয়াতে মই অলপমান পানী দি দিছোঁ। পানীখিনি দি উঠাৰ পাছত অলপমান উতল আহিবলৈ দিম, আৰু এনেকৈ উতল অহাৰ পিছত আমাৰ ৰাজমা ৰেডি হৈ যায়। এয়া দেখিছে, ৰাজমা ৰেডি হৈ গৈছে। ইয়াৰে ওপৰত মই অলপমান গৰম মছলা দি দিছোঁ। আৰু আমাৰ ৰাজমা চাউল ৰেডি। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু আজিলৈ ইমানেই।